হাই বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক বিহু দেখুৱাম। বিহু মানে কেন্দ্ৰীয় ৰঙালী বিহু অনুষ্ঠিত কৰিছে মাজুলী জিলাৰ কমলাবাৰীত। 12মান বজাতে মই উপস্থিত হ'লোহি। ইয়াৰ পৰিৱেশটো চাই আছোঁ। এই ষ্টেজতে অনুষ্ঠিত হ'ব বিহু প্ৰগ্ৰামবোৰ আৰু ৰাতিলৈ ছিংগাৰ আহিব। ইয়াতে অনুষ্ঠিত হ'ব। এই ৰাতি হ'ল বিহু প্ৰগ্ৰাম চলিয়ে আছে। আমি চাই আছোঁ, মানুহৰ ভিৰ লাগিছে পুৰা। আমাৰ আগৰ চিট দিছে আমাক বহিবলৈ। আপোনালোকে বিহু উপভোগ কৰক মোৰ লগতে। কুহি পাত মেলিলে বিহুতি পালেহি আহি জয় মন নাহৰে পেলালে কলি জয় মন তগৰে পেলালে কলি আকৌ জয় মন নাহৰে পেলালে কলি জয় মন তগৰে পেলালে কলি জয় মন কেতেকিও মেলিলে পাহি এয়া প্ৰগ্ৰাম এদাই হওঁতে ঠিক 1মান বাজিলগৈ আৰু মানস ৰবীন দাস ষ্টেজত উঠোঁতে প্ৰায় 2মান বাজিলগৈ। সেয়েহে আমি মানস ৰবীন দাসৰ আগতেই গৰমা হ'লোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এই বিহুখনৰ বিভিন্ন ধৰণৰ ভিডিঅ' মই শ্বৰ্টত দি থাকিম, আপোনালোকে চাই যাব। ধন্যবাদ।